যাব বৰ্তমান ফাটাল আৰু হেৰি বহি আছে আমি এটা ভিডিঅ' বনাই আছো এটা আপোনালোকো চাব লিংকটো ডিছক্ৰিপশ্যনত দি দিব নগেন্দা এইটো আমাৰ বিলন নমস্কাৰ বিলেন ओ भाई मारो मुझे मारो চাই লওক সেইটো আগপিনে চাব পাইছে আমাৰ অমিত দাদাৰ গাড়ীটো অমিত হেঁতৰ চাই থাকক আৰু এইফালে আছে আমাৰ বুঢ়ী বাইদেউ চাই লওক আমাৰ গাঁৱৰ পথাৰ ধাননি আৰু আমাৰ গাঁৱত একো নাই চাবলগীয়া বৰষুণ দিহে পৰিছে আৰু পানীটো নহ'লে বৰষুণে নাই এতিয়া পকা ৰাস্তা উঠিলোঁ আৰু আমি লেফ্ট চাইডে যাম এতিয়া গৈ আছোঁ এতিয়া ক'ত চুলি কাটিম সেইটোও দেখাই আছোঁ আমি এইটো আমাৰ খুৰা হয় বৰ্তমান আহি পালোঁ এতিয়া তিনিআলি আহি যা এইটো ইয়াতে চুলি কাটিব আহিছে এইটো तेरे जैसा यार जहां ऐसा याराना লগত আছে মন্টু দা খবৰ কেনেকুৱা আছে আৰু আপোনালোকৰ আশীৰ্বাদে আছো হয় নেকি ঘৰতে চুলি এতিয়া আমাৰ চুলি কাটি আছে মেন অনুজ দাদাই অনুজ ঠাকুৰ আপোনালোকো আহিব ইয়াতে চুলি কাটি দিব বহুত ভাল চুলি কাটে আমাৰ ঘৰ ওচৰত দাদাই হয় দাদা বুলি মাতো বহুত ভাল চুলি কাটে তেখেতক ভাল লাগে বহুত মৰমো লাগে হয় কিবা চাইড কৈছে দাদা কিবা চাইড আইনাৰ চাইৰিটো কেনেকা আছিলে चाइना वाले ने क्या खूब कहा है ऊं चंग चंग फांग चंग चा চাইৰি हो गया তুমি যে এতিয়া শিখৰ খালা শিখৰ কয়নে এইটো কেপি কয় দেখুৱাচোন এইটো শিখৰ হয় শিখৰ এইটো খাই মোক ভাল লাগে কি সোৱাদ কেনেকুৱা মিঠা নে টেঙা মিঠা নহয় টেঙা নহয় মানে কিবা এটা ভাল লাগে মানে নিচা লাগে অলপ নিচা লাগে এইটো খোৱাটো বহুত বেয়া নহয় এইটো জানা নাই বেয়া এইটো খাইছে কিন্তু পান মছলা এইটো মন্টুৱে খাইছে নাই কি ক'ব এইটো মোক ভাল লাগে মানে কি হ'ল মোৰ গাৰ্লফ্ৰেণ্ডৰ আগত মানা কৰিছে নাখাবলৈ মই নাখাইছিলোঁ দেই বহুত দিন নাখালোঁ মানে কাহিনী সেনেকুৱা নেকি এনেকুৱা তাৰপিছত হ'ব থেংক ইউ কোৱা নালাগে বেলেগ ছোৱালী চাই দিওঁ তো মই ক'লোঁ মই ভাল নালাগে মোক তোকে লাগে বেলেগ নালাগে সেইকাৰণে মানা কৰিলোঁ যেতিয়া মই পেকেটটো খাওঁ কেলে খাওঁ তাৰ কথা মনত পৰে এইটো খালে মানে পাহৰি যোৱা হয়
মদ খাওঁ মই মদ খাবলৈ মন যায় কিন্তু খালে নহয় মোৰ মদ খালে মই মদ খাব নোৱাৰোঁ সেইকাৰণে পেকেটটো তাক খাওঁ পেকেটটো খাই তাক মানে অলপ চেষ্টা কৰোঁ অকলে থাকিলে ভাল নালাগে সেইকাৰণে লগৰ চগৰ লগত ঘূৰি থাকোঁ হয় হয় ভাল নালাগে ঠিক আছে অকলে। ঠিক আছে ঠিক আছে এইটো আধাটো হৈছে কমপ্লিট চুলি কটা ময়ো কাটিলোঁ এইটো লকডাউনৰ মাজতে টাউনটো যাব নহয় সেইকাৰণে ইয়াতে কাটি মই ইয়াত কলগছৰ গুৰিত কাঢ়ি আছোঁ দাদা বেয়া নাপাব আপোনালোকে কলগছ কাঢ়িছোঁ আধাটো কমপ্লিট হৈছে হ'ব আৰু 5-6 মিনিট লাগিব আৰু 10 ঘণ্টা পিছত পাই যাব আৰু চুলি কটা সম্পূৰ্ণ হৈ যাব কিমান বাকী আৰু তো এইটো ভিডিঅ' বনোৱাৰ পিছত আৰু এসপ্তাহ পিছত চাই কিমান বাকী আৰু ছাৰ হ'লেই এবাৰ চাই দিয়াচোন কেমেৰা ফিনে ভাবি যান Denied. এই জাস্ট চুলি কাটা কমপ্লিট ইয়েস জি 100 টাকা এটা দিন ভাই এখন আমি চুলি কাটা হলে আমার হাবিকে 2000 লাগে বিল হলে কেনা দাদা 100 টাকা Run. চাচি তনিহে খুৱাইছন পইচা নাই খেবা